আজিৰ এইটো ভিডিঅ'ত ৰিচেণ্টলি লঞ্চ হোৱা আয়ুষ্মানৰ 2.0 পৰ্টেলৰ জৰিয়তে আপুনি কেনেদৰে আয়ুষ্মান কাৰ্ড বনাব আৰু কেনেদৰে ডাউনলোড কৰিব পাৰিব কমপ্লিট ডিটেইলছত আলোচনা কৰিবলৈ গৈ আছোঁ। যিটো প্ৰচেছৰ জৰিয়তে আপুনি বেনিফিচিয়াৰীৰ যদি আয়ুষ্মানৰ লিষ্টত নামো নাথাকে তথাপি আপুনি ৰেচন কাৰ্ড ইউজ কৰি আপুনি ইজিলি আয়ুষ্মান কাৰ্ড বনাই ল'ব পাৰিব। গতিকে সময় নষ্ট নকৰি আহক ডিটেইলছত জানি লওঁ। নতুনকৈ আয়ুষ্মান কাৰ্ড বনাবলৈ আপুনি গুগলত টাইপ কৰিব সেতু SETUPMJAY ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ঠিক আছে। লিংকৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। সেতু PMJAY চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব setupmjay.gov.in প্ৰথম লিংকত ক্লিক কৰিব। প্ৰথম লিংকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব তিনিটা লাইন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কেইটামান অপশ্যন পাব। ইয়াতে চাব ৰেজিষ্টাৰ/সাইন ইন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লগইন বা সাইন ইন কৰাৰ অপশ্যন আহিব। ইয়াতে কেইটামান অপশ্যন দেখা পাব। প্ৰথমতে আছে অপাৰেটৰ, তাৰপিছত ইয়াতে আছে সেল্ফ ইউজাৰ, ঠিক আছে। আপুনি যদি CSCৰ জৰিয়তে লগইন কৰিব বিচাৰিছে ইয়াতে অপাৰেটৰ অপশ্যনটো সিলেকশ্যন কৰি ৰাখিব। তাৰপিছত আপোনাৰ CSCৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি সাইন ইন কৰিব, নাইবা ইয়াতে আপুনি অপাৰেটৰ অপশ্যন সিলেক্ট কৰি ডাইৰেক্ট ইয়াতে CSC কানেক্টত ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত CSC ID এণ্টাৰ কৰাৰ অপশ্যন আহিব। এইটো প্ৰচেছত আপুনি লগইন কৰিব পাৰিব। কিন্তু আপুনি সেল্ফ ইউজাৰ যদি আপোনাৰ যদি কোনো CSC ID নাই বা কোনো বাহিৰৰ পৰা ID লোৱা নাই তেনে ক্ষেত্ৰত ইয়াতে আপুনি সেল্ফ ইউজাৰ চুজ কৰি ইয়াতে আপুনি মোবাইল নাম্বাৰ টাইপ কৰি আপুনি সাইন ইন কৰিব পাৰিব, ঠিক আছে। কিন্তু আপুনি যদি বাহিৰৰ পৰা আয়ুষ্মানৰ ID লৈছিল তেনে ক্ষেত্ৰত লগইন কৰিবলৈ ইয়াতে আপুনি নেশ্যনেল হেল্থ অথৰিটিত ক্লিক কৰিব, নাইবা ইয়াতে 3 লাইনত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা অপশ্যন পাব, ঠিক আছে, SMILE অৰ্থাৎ ইছমাইল, তাৰপিছত TSS বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ৰেজিষ্টাৰ নাম্বাৰটো খুজিব। ইয়াতে ৰেজিষ্টাৰ নাম্বাৰটো ফিল আপ কৰি আপুনি সেন্ড OTP গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP আহিব। OTP ফিল আপ কৰি ইয়াতে সাইন ইন কৰিব। লগইন কৰাৰ পিছত প্ৰথমতে এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াতে চাব ফেচ RD কনফিগুৰেশ্যন বুলি লিখা আছে, ইয়াতে এটা অপশ্যন পাব কানেক্ট টু মোবাইল RD ছাৰ্ভিচ, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে গো হোম বুলি লিখা আছে, গো হোমত ক্লিক কৰিব। তাৰপিছত ইয়াতে ওপৰত চাব PMJAY SECC লিখা আছে, ইয়াতে যিটো চাৰ্চ বাই HSD ৰেচন কাৰ্ড এইটো অপশ্যন চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে ষ্টেট সিলেক্ট কৰিব। তাৰপিছত ইয়াতে ফেমিলি ID চুজ কৰিব। ইয়াতে আপুনি SSID নাম্বাৰ টাইপ কৰি দিব, নাইবা ৰেচন কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে গেট ডিটেইলছত ক্লিক কৰিব। গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে ৰেচন কাৰ্ড বা SSID নাম্বাৰৰ আণ্ডাৰত যিমানকেইটা ফেমিলি মেম্বাৰ আছে ইয়াতে গোটেইকেইটা শ্ব' কৰিব, ঠিক আছে। আপুনি যিটো মেম্বাৰৰ আপুনি আয়ুষ্মান কাৰ্ড বনাব বিচাৰিছে ইয়াতে ছাইডত চাব লিখা আছে অথেণ্টিকেট/আইডেণ্টিটি বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে নেক্সট বুলি এটা অপশ্যন আহিব, নেক্সটত ক্লিক কৰি দিব। তাৰপিছত এইটোৰ পাছত আপুনি আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ ফিল আপ কৰিব। তাৰপিছত আপুনি কোনটো প্ৰচেছত অথেণ্টিকেট কৰিব বিচাৰিছে, OTP, ফেচ ফিংগাৰ, আইৰিছ, ডেমো যিকোনো এটা অপশ্যন চুজ কৰি ইয়াতে আপুনি অথেণ্টিকেট কৰিব পাৰিব, ঠিক আছে। এই গোটেইখিনি ফিল আপ কৰাৰ পিছত আৰু চুজ কৰাৰ পিছত ইয়াতে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব। ইয়াতে OTPটো ফিল আপ কৰি দিব। OTP ফিল আপ কৰি ইয়াতে এগ্ৰিত টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব। ইয়াতে অলপ সময় লোডিং হ'ব। ইয়াতে চাব গোটেইখিনি ডিটেইলছ আৰু ফটো আহি গৈছে। ইয়াতে আকৌ নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াতে চাব ষ্টেটছ অট'মেটিক সিলেক্ট কৰা আছে, ইয়াতে ডিষ্ট্ৰিক্টটো সিলেকশ্যন কৰি ল'ব। তাৰপিছত ইয়াতে ইয়াৰ পৰা ব্লক সিলেকশ্যন কৰি ল'ব, একেবাৰে ইজি প্ৰচেছ। তাৰপিছত ইয়াৰ পৰা ভিলেজ সিলেকশ্যন কৰি ল'ব। তাৰপিছত ইয়াতে চাব আই হেয়াৰ বাই বুলি লিখা আছে, ইয়াতে এটা টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে কেপচা ফিল আপ কৰি দিব। কেপচা ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰি দিব। বিচাৰিলে ইয়াতে আপুনি প্ৰিভিউত ক্লিক কৰি গোটেইখিনি প্ৰিভিউ এবাৰ ভালদৰে চাই ল'ব পাৰে, ঠিক আছে। মই ইয়াতে ছাবমিটত ক্লিক কৰিছোঁ। ইয়াতে অলপ সময় লোডিং হ'ব, আপডেট হৈ আছে, ইয়াতে চাব পাৰে। ইয়াতে চাব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ৰেফাৰেঞ্চ IDটো আপুনি ক'ৰবাত লিখি ৰাখিব নাইবা কপি কৰিব, ঠিক আছে। ৰেফাৰেঞ্চ IDৰ জৰিয়তে আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পাৰিব। আয়ুষ্মান কাৰ্ড এপ্লাই কৰাৰ যিখিনি প্ৰচেছ আছিল কমপ্লিট হৈ গ'ল। এতিয়া মই আয়ুষ্মান কাৰ্ড ডাউনলোড কৰি দেখুৱাম, ঠিক আছে। মই আপোনাক লাইভ দেখুৱাই আছোঁ। আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিবলৈ ইয়াতে চাব ইউজাৰ এক্টিভিটি বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে চাব চাৰ্চ বাই ৰেফাৰেঞ্চ নাম্বাৰ এইটো অপশ্যন সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত যিটো ৰেফাৰেঞ্চ ID অলপ আগতে পাইছে ইয়াতে আপুনি পেষ্ট কৰি দিব নাইবা টাইপ কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰিব।
সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় লোডিং হ'ব, ৱেইট কৰিব। ইয়াতে চাব এপ্ৰুভ হৈ গৈছে ষ্টেটাছ। ইয়াতে আপুনি ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। মই এতিয়া আপোনাক ডাউনলোড কৰি দেখুৱাইছোঁ, ঠিক আছে। ইয়াতে ডাউনলোডত ক্লিক কৰি দিব। ইয়াতে চাব ডাউনলোডিং হৈ আছে, লোডিং হৈ আছে। ইয়াতে চাব পাৰে ডাউনলোড হৈ গ'ল। ইয়াতে মই ডাউনলোড ছেকশ্যনত গৈ আপোনাক দেখুৱাইছোঁ PDF ফাইলটো। এইটো হৈছে কাৰ্ডটো, অ'পেন কৰি দেখুৱাইছোঁ মই। ইয়াতে চাব পাৰে লোডিং হৈ আছে, ৱেইট আহি গ'ল। ইয়াতে চাব পাৰে মই আপোনালোকক লাইভ আয়ুষ্মান কাৰ্ড এপ্লাই কৰি ডাউনলোড কৰি দেখুৱালোঁ। ইয়াতে যদি বুজি পোৱাত কিবা প্ৰব্লেম হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, নাইবা ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব, আপুনি ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।